তো গাইজ মই ডিউটিত আহিলো আৰু খানাপাৰাত আহি পালো খানাপাৰা অভাৰ ব্ৰিজ হৈ আহিলো আজি তাৰপিছত মই গৈ আছো ডাউনটাউনত মাল পেলোৱাৰ কাৰণে গৈ আছো মোৰ গাড়ীত মাল ভৰ্তি হৈ আছে তাৰপিছত স্কুটি এখন মোৰ আগে আগে গৈ আছিল মানে স্কুটিখনৰ পৰা মোবাইল এটা পৰি গ'ল মানে তাৰপিছত মই গাড়ীৰ ওপৰৰ পৰা গাড়ী হৰণ মাৰিছিলো লৰাজন নাচালে লৰা এজন আছিল তাৰপিছত লৰাজন ইফালে কিবা হোস্টেল হয় নেকি কিবা হয় মই ইমানখিনি চোৱা নাই খানাপাৰা অভাৰ ব্ৰিজৰ লগতে তাৰপিছত তাতে সুমি গ'ল মানে হি লৰাজন তাৰপিছত এতিয়া এজন লৰা আৰু এজন ছোৱালীয়ে মোক মানে স্কুটিৰ পৰা চাই আছে মানে বহুত দূৰৰ পৰা তাৰপিছত মোবাইলটো উঠোৱা চাই আছে তাৰপিছত সিহঁতে মোক গাড়ীখন আগত আহি মই গাড়ীখন ৰখালো মোবাইলটো উঠাই লৈ আগত আহি গাড়ীখন ৰখালো এতিয়া মই সেই জায়গাতে আছো তাৰপিছত লৰা আৰু ছোৱালীটো মানে আহি মোক কাষত আহি মোক ক'লে আৰু মোবাইলটো দি কি বুলি কয় এই সিকিউৰিটিৰ হাতত দিং বুলি ক'ল আৰু তাৰপিছত মই ক'লো মাতি দিয়া তাক বুলি কেনে ক'লো মোবাইলটো এতিয়া আছে মোৰ লগতে এইটো মোবাইল এইটো কিবা মোবাইল নাজানো কিন্তু যিয়ে হওক দেচোন তথাপিও নিজৰ এটা বস্তু হেৰাই যোৱাটো ভাল নালাগে তো সেইটোৰ কাৰণে মই ইয়াতে ৰখি আছো যদি ফোন মাৰে তেতিয়াহ'লে মোবাইলটো মাতি কেনে দিম মই তাকে ৰখি আছো মানে এতিয়া লৰাজন আহি পোৱা নাই বাৰু দেখাই আছো আপোনালোক গাইজ মই গাড়ীখন লৈ কেনে ষ্টাৰ্ট কৰিব খুজিছিলো আৰু যাব বিচাৰিছিলো তাতে তেখেতৰ ৱাইফে মানে ফোনটো কৰিলে তাৰপিছত এই ইয়াতে সিকিউৰিটিৰ হাতত দি আহিব দিছে লাইনত আছে মই সেনেকৈ দি আহিম গাইজ এইটো কলেজ তাতে সোমাই গৈছে ল'ৰাজন স্কুটি লৈ তো মই তাতে আহি আছো দিয়াৰ কাৰণে দাদা আহকচোন এই দিগন্ত নামৰ ল'ৰা এজন আছে নেকি ইয়াতে কি বা কৰে স্কুটিৰ পৰা মোবাইল হেৰাই দিছিল মানে পৰি এই তাতে পৰিছে তাৰপিছত মই পালোঁ এইটো আপুনি কি হেৰি কৰকচোন ফোন মাৰকচোন তাৰ ৱাইফে ফোন মাৰিছে বোৱানী মই ভূঞা ঠিক আছে মই ভূঞা লৈ আছোঁ ঠিক আছে অ'কে ঠিক আছে গাইজ মই মোবাইলটো দি দিলোঁ সিকিউৰিটি হাতত দাদা ঠিক আছে দে মোবাইলটো দি দিব হা মই মানে ভিডিঅ' বনাই থাকোঁ আৰু ঠিক আছে গাইজ মোবাইলটো দি দিলোঁ মোৰো মনটো ভাল লাগিলে তো কাৰোবাৰ যদি এনেকৈ যদি মোবাইল চোবাইল হেৰাই যায় তো দি দিব সকলোৰে মানে বহুত আশা কৰি লয় না কিছুমান বস্তুবিলাক তো সেনেকৈ আৰু বেয়া লাগে কিবা এটা ভাল লাগে আৰু দিব পাৰিলে আচলতে মোবাইলটো ডাঙৰ নহয় মোবাইলটো ইমান ইম্পৰ্টেণ্ট নাই কিন্তু তাত যে থাকে কিছুমান ডকুমেণ্টছ বা কিছুমান ধৰি লওক কি বুলি কয় মোবাইলটোৰ চিমৰ লগতে নাম্বাৰবিলাক যে থাকে তো নাম্বাৰবিলাক মানে মোবাইলটো হেৰাই যোৱাৰ পিছত চিমটো হেৰাই যোৱাৰ পিছত নাম্বাৰবিলাক মানে হেৰাই যায় আপুনি আৰু ৰিকভাৰ যদিও কৰে মোবাইলটো কি বুলি কয় চিমটো যদি আপুনি আৰু ৰিকভাৰো কৰে সেইটো নাম্বাৰতে তথাপিও আপোনাৰ মানে নাম্বাৰবিলাক নাহে তো সেইটোৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় তাৰ কাৰণে মানে যদি কাৰোবাৰ যদি মোবাইল আপোনালোকক কেতিয়াবা পাই যায় তো দিয়া চেষ্টা কৰিব সকলোৱে কাৰণ সকলোৰে এদিন নহয় এদিন মোবাইলবিলাক মানে পৰি যাব পাৰে আপোনাৰো পৰি যাব পাৰে মোৰো পৰি যাব পাৰে ডাঙৰ কথা নহয় তাৰ কাৰণে দিয়াৰ কাৰণে চেষ্টা কৰিব গাইজ তো এইখিনিয়ে আৰু ভিডিঅ'টো আপোনালোককো দেখালোঁ অলপমান ভিডিঅ' কৰি তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই